অসমীয়া চলচ্চিত্ৰ জগতৰ মহিৰু নিপন গোস্বামী আৰু নাই। জানিব পৰা অনুসৰি নিপন গোস্বামীৰ স্বাস্থ্যৰ অৱনতি হোৱাত গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। খবৰ অনুসৰি বিশিষ্ট অভিনেতাজনে শ্বাস প্ৰশ্বাসৰ অসুবিধাত তেওঁক তৎকালীনভাৱে নেমকেয়াৰ হস্পিটেললৈ চিকিৎসাৰ বাবে লৈ অনা হৈছিল। নিপন গোস্বামী গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত হৃদৰোগ বিভাগত ICUত ভৰ্তি হৈ চিকিৎসাধীন হৈ আছিল। উল্লেখযোগ্য যে অভিনেতাজন বহুদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল বুলি শেহতীয়াকৈ জানিব পৰা গৈছে। অভিনেতাজনৰ বহুকেইটা গুৰুত্বপূৰ্ণ স্বাস্থ্য পৰীক্ষাও কৰিছিল। অভিজ্ঞ চিকিৎসকসকলে চিকিৎসাও কৰিছিল। কিছু সময়ৰ পূৰ্বে তেওঁৰ মৃত্যুৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে অজস্ৰ গুণমুগ্ধসকলক।